নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম আপোনালোকে এবছৰ হওক 2 বছৰ হওক যিমান দিনৰ পুৰণা ফটো যদি আপোনাৰ গেলাৰীৰ পৰা যদি ডিলিট হৈ গৈছে আপোনালোকে কেনেদৰে ৰিকভাৰ কৰিব। যিমান দিনৰ পুৰণা ফটো নহওক আপোনালোকে ৰিকভাৰী কৰিব পাৰিব। মই 100% গেৰাণ্টি দিছোঁ আৰু এইটো এপছৰ সহায়ত মই আপোনালোকক মোৰ ফটো ৰিকভাৰী কৰিছোঁ। সেইবাবে আপোনালোকক জনাব বিচাৰিলোঁ যে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু আপোনালোকে যদি জিবি হোৱাটছআপৰ বিষয়ে জানিব বিচাৰে তেন্তে এইটো চেনেল ছাবস্ক্ৰাইব কৰিব। কাইলৈ মই জিবি হোৱাটছআপৰ ওপৰত ভিডিঅ' আপলোড কৰিম আৰু জিবি হোৱাটছআপৰ সকলো ছেটিংছ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো আগবাঢ়ো বলক। সকলো ফটো আপোনালোকে ৰিকভাৰী কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব ডিগাৰ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এইটো এপ আপোনালোকৰ মোবাইলত আহিব আৰু আপোনালোকে এপটো ইনষ্টল কৰিব। মই অলৰেডি ইনষ্টল কৰি থোৱা আছে, সেইবাবে আপোনালোকৰ লগত মই অ'পেন কৰিম। এতিয়া মই অ'পেন কৰিম এপটো। চাওক, এপটো অ'পেন কৰাৰ পিছত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে ফটো ৰিকভাৰী কেনেকৈ কৰিব। আপোনালোকে প্ৰথম ফালে দেখা পাইছে ষ্টাৰ্ট বেছিক ফটো স্কেন, আপোনালোকে ক্লিক কৰি দিব। ডাটাটো অন ৰাখিব আৰু ক্লিক কৰি আপোনালোকে এলাউ কৰিব আহিছে, এলাউ কৰি দিব। অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত তলফালে দেখা পাইছে স্কেনিং ষ্ট'ৰেজ, আপোনালোকে তলফালে দেখা পাইছে ইয়াত আহি আছে 0 ফাইল ফাউণ্ড। আপোনালোকে আহি থাকিব ইয়াত, আপোনালোকে চাওক ইয়াত এনেদৰে আহি থাকিব। আপোনালোকে চাওক মোৰ এইখিনি ফটো আহি গৈছে, আপোনালোকে দেখা পাইছে। এতিয়া ধৰি লৈছে আপোনালোকে ইয়াৰ ফটোখিনি আপোনালোকে ৰিকভাৰী কেনেকৈ কৰিব। এতিয়াতো আহি গৈছে, আপোনালোকে দেখা পাইছে। ইয়াত কিন্তু এটা কথা হয় কি, আপোনালোকৰ গেলাৰীত যিমান ফটো আছে চব আহি যাব, লগতে আপোনাৰ ডিলিট হোৱা ফটোডমো আহি যাব। যিখিনি ফটো আপোনাৰ মোবাইলৰ পৰা ডিলিট হৈ গৈছিল সেইখিনি ফটো আহি যাব, লগতে আপোনাৰ গেলাৰীত যিখিনি ফটো আছিলে সেইখিনি ফটো ইয়াত আহি যাব। আপোনালোকে বাছি চিলেক্ট কৰি ল'ব যে আপোনাৰ কোনখন ফটো ডিলিট হৈ গৈছিলে। আপোনালোকে ফটোখন ডিলিট হৈ যোৱাৰ পিছত আপোনালোকে কেনেদৰে ৰিকভাৰী কৰিব তাৰ ওপৰত মই দেখাই আছোঁ। এনেদৰে যাব, চাওক ফটোবোৰ মোৰ ৰিকভাৰী হৈ আছে। আপোনালোকে দেখা পাইছে। অলপ ফটোখনত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফটো চিগনেল বহি যাব, দেখা পাইছে। ফটো চিগনেল বহি যাচ্ছে, আপোনালোকে ৰিকভাৰী দেখা পাইছে। তলফালে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে দেখা পাইছে ছেভ দ্য ফাইল কাষ্টম লোকেশ্যন অন ইয়ৰ ডিভাইচ, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ছেকেণ্ডত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কোনটো ফাইলত ৰাখিব বিচাৰে ফটোখন, সেইটো ফাইল আপোনালোকে চিলেক্ট কৰি ল'ব। কোনটো ফাইলত আপুনি ৰাখিব বিচাৰে চিলেক্ট কৰি ল'ব। আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াত ভৰাই দিব আপোনালোকে। তাৰপিছত আপোনালোকে গেলাৰীত গৈ চাবগৈ আপোনাৰ ফটোখন আহি গৈছে। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। আৰু তেতিয়াহে মোৰ এনেধৰণৰ আহিবলগীয়া ভিডিঅ'বোৰ অতি সহজে লাভ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।